আজি যে বতৰটো ইমান ঠাণ্ডা বৰষুণে দিব নেকি আকৌ বৰষুণ দিলে আকৌ বেছি ঠাণ্ডা হৈ যাব তো সেইটো কাৰণে আহিলোঁ ছাতৰ ওপৰত তো এই যে চাহপাতখিনি শুকাইছিলোঁ যে এইখিনি বঢ়িয়াকৈ পানী নপৰা জেগাত থৈ দিওঁ নহ'লে কষ্টবোৰ এনেই যাব তো এইখিনি মজাকৈ বঢ়িয়াকৈ ইয়াতে পানী নপৰা জেগাত থৈ দিওঁ নহ'লে পানী পৰিলে আকৌ একদম নুশুকাৰ নিচিনা হৈ যাব তো ইয়াতে বঢ়িয়াকৈ থৈ দিলোঁ মজাকৈ তো আৰু এয়া বতাহ চাওক কেনেকুৱা বতাহ দি আছে পূৰা একদম গছ চছবিলাক পূৰা হিলি আছে একদম চাওক গছৰ পাতবিলাক দেখিলে গম পাব কেনেকুৱা বতাহ দি আছে আজি পূৰা ঠাণ্ডা আজি বিহুৰ 1 তাৰিখৰ দিনাখন আৰু এইবিলাক চাওক কিবা কিবি ফুলিছে মূলা আৰু ইয়াৰ লাই ফুলিছে আৰু এইবিলাক ফুল চাওক এইটো কিবা নাম কৈছিলে পাহৰি গ'লোঁ গছডালৰ এইটো কিবা শাক হয় খাই কিন্তু ফুলকেইটা মজা লাগে একদম ফুলৰ গছৰ নিচিনা পায় তো ফুলকেইটা চাওক না কি ধুনীয়া লাগে ফুলকেইটা আৰু ইয়াত জুই পৰাইলে অলপ পূৰা ঠাণ্ডা লাগিছে তো ইয়াত মজাকৈ জুই ধৰি লৈছোঁ ঠাণ্ডা লগাৰ কাৰণে তো আকৌ ককাই চুঙা পিঠাও পুৰিব ইয়াত চুঙা পিঠা পুৰি আছে তো আকৌ লগ পাম এটা বেলেগ ভিডিঅ'ত তো তেতিয়ালৈ বাই।